হাই গাইজ, আজিৰ ভিডিঅ'টো অলপ ভাল হ'ব। ভাল মানে চাব পৰা বিধৰ আৰু সকলোৱে চাব পৰা বিধৰ। আজি আমি আকৌ কথা পাতিম বিজেপি চৰকাৰৰ বিষয়ে। নহয়, বিজেপি চৰকাৰে কৰি থকা কিছুমান মানুহৰ পচন্দ নোহোৱা কামৰ বিষয়ে। চবৰে পচন্দ নহয় বুলি ক'লে বেয়া হ'ব। আচলতে বিজেপিৰ 1500 টকীয়া ভক্ত বহুত আছেতো। এতিয়াতো 2000 টকা কৰিলে বুলিও শুনিছোঁ। আৰু মই আগতীয়াকৈ কৈ দিওঁ, যদি মোৰ এই ভিডিঅ'টো কোনোবা বিজেপিৰ চাই আছে তেন্তে প্লিজ বেলেগ ভিডিঅ' চাওক, ইউটিউবত বহুত আছে। বিজেপিয়ে বহুতবাৰ ক'লে, বহুত প্ৰেছ মিটআপত ক'লে, বহুত টিভি শ্ব'ত ক'লে NRCত গুৰুত্ব দিয়ক, NRCত গুৰুত্ব দিয়ক, NRCত গুৰুত্ব দিলে ভাল হ'ব, আমুকটো হ'ব, ভুচুকটো হ'ব। কিন্তু কি ফালিলেহে? নাই কৰা বুলি নকওঁ, 1600 কোটি টকা বৰবাদ কৰিলে, তাৰ বাহিৰে একো ঘটিডাল কৰিব নোৱাৰিলে। বৰবাদ কৰিলে বুলি এইটো কাৰণে কৈছোঁ, আগতে কৈ আছিলে ভাই অ'ৰ বেহনো টাইলটো পোলা বান্ধা যাব হৈ গ'ল। কিন্তু এতিয়া কি কৰিলে? বাংলাদেশ চৰকাৰক কৈ দিলে যে এইটো আমাৰ ইণ্টাৰনেল মেটাৰ, NRC আমাৰ ইণ্টাৰনেল মেটাৰ, একো আপোনালোকে চিন্তা কৰিবলগীয়া কথা নহয়। অবভিয়াছলি আমি এইটোৱে বুজিম ন, যাবলৈ নিদিয়ে। ক'ত যাবলৈ দিব? এনেও যাবলৈ নিদিয়ে। নহয়, কি বুলি ভাবিছে? মানুহবিলাকক মানুহ বুলি গণ্য নকৰে নেকি? ঘোঁৰা ঘাঁহ কাটিবলৈ ইয়াত আছোঁ নেকি? নহয়, যিডাল নিয়ম উলিয়ালে একোডাল ফালিব নোৱাৰিলে। NRCখনতো একোডাল নহ'লেই। নিয়মটোক লৈ মোৰ কোনো আপত্তি নাই, কাৰণ তেনেকুৱা এটা নিয়ম মই উলিয়াবও নোৱাৰোঁ। আৰু তাতে অসমত NRCৰ কণ্ডিশ্যনটো অলপ বেলেগ। NRCখনৰ নিয়মটোৰ পৰা NRCত বাদ পৰিলে 19 লাখ মানুহ, 100-200 মানুহ নহয়, 19 লাখ মানুহ। আপত্তি মোৰ ইয়াতো নাই। মোৰ আপত্তি ইয়াত হৈছে যে 19 লাখ মানুহ বাদ পৰিলে, কিন্তু সেই 19 লাখ মানুহৰ দায়িত্ব কেলৈ ল'ব লাগে চৰকাৰখনে? ডিটেনশ্যন চেণ্টাৰ এনেকুৱা এটা চেণ্টাৰ বনাইছে যিটো চেণ্টাৰত সেই বাদ পৰা 19 লাখ মানুহ ৰাখিব, মানে তাৰ যোজা কৰি আছে। কিন্তু এইটো কেলৈ কৰিব লাগে? সেই মানুহখিনিয়েতো নোখোৱাকৈ নাই, নিপিন্ধাকৈ নাই, আছেতো, কিবা এটা কৰিবলগীয়া কাম কৰি আছে নিজৰ। সিহঁতি জীয়াই থাকিব আৰু আছে। আৰু সেইটোকে লৈ পেলাই আকৌ চৰকাৰে দায়িত্বটো কেলৈ ল'ব লাগে সেই মানুহখিনি? নে যেনেকৈ আছে তেনেকৈ থাকিলে চৰকাৰ অলপ দিগদাৰ হ'ব। আৰু এতিয়ালৈকে যিটো ডিটেনশ্যন চেণ্টাৰ বনাইছে, সেই ডিটেনশ্যন চেণ্টাৰটোত 45 কোটি টকা খৰচ কৰিছে আৰু ধৰিব 3000 মানুহ। ভাবি চাওক, 19 লাখ মানুহৰ কাৰণে কিমানখিনি খৰচ হ'ব পাৰে। এতিয়ালৈকেতো অকল মই বনোৱা ঘৰটোৰ কথাহে কৈছোঁ। তাত গাৰ্ড দিব লাগিব, থকা খোৱা পিন্ধা, তাৰ উপৰিঞ্চি তাত লাইটৰ বিল, এইবিলাক মই নধৰোঁ। এতিয়া এইখিনি মিলাবলৈ গ'লে কিমান খৰচ হ'ব নাভাবোঁ আৰু। এতিয়ালৈকে অকল অসমৰ হিচাপটোহে কৰিছোঁ। যদি গোটেই ইণ্ডিয়াৰ হিচাপটো কৰিবলৈ হয় তেতিয়া কিমান হ'ব? নহয়, পইচাটো গছত লাগিছেনে নে নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা ইহঁতি হাগুতে ওলাইছে? য'ত মন যাব ত'তেই খৰচ কৰি দিব, এইটো কথা হ'ল নেকি? আজি অ'ত মন গ'ল খৰচ, কাইলৈ ত'ত মন গ'ল খৰচ, য'তে মন যায় ত'তেই খৰচ। সেই কামটো কৰাতকৈ যদি স্কুল কলেজ কেইখনমান বনাই দিলেহেঁতেন, হস্পিটেলকেইখন অলপ উন্নত কৰি দিলেহেঁতেন, আন নালাগে ৰান্ধনীকেইজনী চৰকাৰী স্কুলৰ দৰমহাটো অলপ বঢ়াই দিলেহেঁতেন, সিহঁতি ষ্ট্ৰাইক কৰিবলগীয়া নহয়। মই কোনো ৰাজনীতিবিদ বা ৰাজনীতিৰ লগত এনি টাইম লাগি থকা মানুহ নহয়। তথাপিও মোৰ এই নদাই ভদাই মগজটো ইমানখিনি ঢুকি পাইছে, হয়তো ভুলো হ'ব পাৰে। কিন্তু ইমান জ্ঞানী মানুহ থকাৰ পিছত এইটো চিন্তা কৰিবলৈ কেলৈ পৰা নাই বা নকৰে কেলৈ, সেইটো মোক লাগে। আৰু মই যিবিলাক নাটক দেখি আছোঁ, যিমানখিনি এতিয়ালৈকে দেখি আছোঁ, কা হওক কেব হওক যিয়ে নহওক, এই নাটকখিনি দেখি পেলাই মই এইটো ফুল কনফাৰ্ম দিব পাৰোঁ, 2021 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰে ভোট ঠেকত পোৱাটো খাটাং, 100%। ডিটেনশ্যন চেণ্টাৰৰ পৰা লাভ হ'ব, নহ'ব বুলি নকওঁ। কেনেকৈ হ'ব? যদিহে সেই মানুহখিনিক কামত লগাই কিবা এটা ইনকম চ'ৰ্চ উলিয়াই লয় তেতিয়া লাভ হ'ব। কিন্তু এইটো কেনেকৈ উলিয়াব? সিহঁতকেতো খুৱাব লাগিব, সিহঁতকেতো পিন্ধাব লাগিব, কেইটকা ওলাব? আৰু মানুহবিলাকক কি কাম দিব? কামটো একোৱেই নাই কৰিবলৈ। আমি ইয়াত থকাকেইটাই চাকৰি পোৱা নাই, আন নালাগে হাজিৰা কৰিবলৈ গ'লেও হাজিৰা নোপোৱা হৈছে। কিন্তু মই ফুল কনফাৰ্ম, যিমান টকা খৰচ হ'ব এই প্ৰজেক্টটোত, সেই প্ৰজেক্টটোৰ পৰা সিমান টকা নোলায় আৰু উলিয়াব নোৱাৰে। আচলতে আমাৰ দেশৰ যিমানবিলাক মন্ত্ৰী আছে, গোটেই মন্ত্ৰীৰ পৰা এটা নোম নহ'লে মুখ খুলি কথা ক'লেহেঁতেন, এনেই লুকুৱাই কৰি কামবিলাক নকৰেতো। মই পইচা খৰচ কৰিবলৈ মানা কৰা নাই, পইচা খৰচ কৰিব লাগে, কিন্তু উন্নয়নৰ কামত কৰিব লাগে। এইটোতো একো উন্নয়নৰ কাম নহয়, বৰঞ্চ খৰচ বেছি হ'ব। এফালে ইণ্ডিয়াৰ অৰ্থনীতি তলে নামি গৈছে, ইহঁতে ইফালে খৰচ বঢ়াই আছে। এইবিলাক নিয়ম নেকি? নে এইটো কৰিম বুলিয়ে আহিছে পৃথিৱীলৈ? শেষত মই এটা কথা কওঁ, মই কোনো ৰাজনৈতিক দল বা কোনোবা সংগঠনৰ হৈ মই কথা ক'বলৈ অহা নাই আৰু নকওঁ। অৱশ্যে মোৰ আম আদমি পাৰ্টিৰ আৰ্হি কিছুমান ভাল লাগে, তথাপিও মই সিহঁতৰ লগত যোগদান কৰিম বুলিও নকওঁ। যিয়ে নহওক, কাম কৰিলে অলপ কামৰ নিচিনা হ'ব লাগে। এনেই ৰাইজে ভাল নোপোৱা কাম কিছুমান কৰি লাভ নাই।
আৰু সংসাৰ মিছা সোপা মাতি একো লাভ নাই। ইলেকশ্যনৰ আগত যিমান সোপা মিছা মাতে ইলেকশ্যনৰ পাছত সিমানখিনি মানে কৰি দেখুৱাব নোৱাৰাৰ কাৰণে নকওঁ আৰু এই প্ৰজেক্টটো আজি আমি গম পাইছোঁ, কাইলৈ সিহঁতি ডাঙৰকৈ গৈ থাকিব, কাখন সন্মুখত ৰাখি লৈ কৰি থাকিব। এইটো ৰাইজৰ সন্মুখলৈ আনিব লাগে, সেইটো কাৰণে মই ক'লোঁ। আৰু যদি এইটো ৰাইজৰ সন্মুখলৈ অনাটো বিচাৰে তেন্তে শ্বেয়াৰটো অভিয়াছলি কৰিবই লাগিব, কৰি দিব।